জনাইছে এক নতুন ভিডিঅ' আজি পুৱাই আহিছোঁ আমি বিলবৰ শিলনিলৈ আৰু গোটেই ৰাতিখন থাকিলোঁ। অলপ কাম আছিলে আৰু পূজা চাবলৈ আহিলোঁ একচুৱেলি। তো ব্লগ এটা বনাওঁ, চকু তকু অকণমান টোপনি গতি কাৰণে বেয়া হৈছে, গতিকে আজি ছট পূজা, গতিকে অকণমান বিশেষ দৃশ্য আপোনালোকক ছট পূজাৰ বিলবৰ শিলনি কিদৰে উলহ মালহে পালন কৰে সেইটো দেখাবলৈ চেষ্টা কৰিম। গতিকে আহক বলক যাওঁ আৰু আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, সদায় দৰে নতুন চাইছে ছাবস্ক্ৰাইব কৰিব একেবাৰে নকৰে। বলক এতিয়া ভিতৰলৈ ঘাটলৈকে যাওঁ আৰু ইয়াৰ বিশেষ দৃশ্যবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ओम पाद्योपाद्यम हस्तर्घम मुख्याचमन्यम सर्वांगेष्टान्यम जल सुधो बाल सुध सुधालो मणि बालस्न श्वेत श्वेताक्ष ऋणस्य रुद्राय पुष्पते कणिजम अवलिप्ता रौद्रा नभो रूपापार्जन सुबोध कष्टान्यम समर्पयाम वस्त्र ओम सुजातो ज्योतिखासा संपत्तो मातो तत्तो वासो अग्नि स्वरूपो विभावतो वस्त्रोपो वस्त्रम निशमर्पयामि।